ফাইনেলি চাৰ্টিফিকেট পাই গ'লোঁ ৰাইজ। আজি পোৱা নহয়, পিছে শিক্ষক দিৱসৰ দিনা পাই গৈছিলোঁ চাৰ্টিফিকেট। মাত্ৰ ভিডিঅ' কৰি থোৱা আছিলে, আপোনালোকক দেখুওৱা হোৱা নাছিলে। কিয় জানেনে? কাৰণ মই এলেহুৱা পাৰ্নি যে, গেলাৰীত পূৰা ভিডিঅ' ফুল হৈ গৈছে, স্পেচ খালী নাই মোৰ। ভাবিলোঁ আজি আপোনালোকক দি দিওঁ। বেমাৰৰ কাৰণেও দিয়া নাছিলোঁ, লগতে এলাহো এডিট কৰাৰ, সেইবাবে দিয়া হোৱা নাছিলে। বাৰু সেইদিনা আমাক এটা মেকআপ লুক দেখুৱাইছিলে, বেংগলী ব্ৰাইডেল লুক। সেই লুকটো মই আজি আপোনালোকক নেদেখুৱাম, বেলেগ এদিন দেখুৱাম। সেইদিনা শিক্ষক দিৱস আছিলে, সেইবাবে আমি মেমহঁতৰ লগত শিক্ষক দিৱস চেলিব্ৰেশ্যন কৰিছিলোঁ। চেলিব্ৰেশ্যনৰ ভিডিঅ' দিয়া বহুত বেছি দেৰি হৈ গ'ল দেই, বেয়া নাপাব। কেক কাটিঙৰ ভিডিঅ' আছিলে, কিন্তু স্পেচ নাইকিয়া হৈছিলে বাবে মই ডিলেট কৰি দিছিলোঁ, সেইবাবে দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে মাফ কৰিব। আৰু লাষ্টৰ দিনা চবেই ৰীল বনালে, ফটো মাৰিলে, এইটোতো থাকেই আৰু ক'বলৈ বাকী নাই। আৰু এয়া ফাইনেলি চাৰ্টিফিকেট পাই গ'লোঁ। চাৰ্টিফিকেট লোৱা বেছি ভিডিঅ' নকৰিলোঁ দেই ৰাইজ, মানে আমাৰ মেকআপ দেখুৱাই আছিলে বাবে দেৰি হৈ গৈছিলে, সেইবাবে বেছি ভিডিঅ' লোৱা নহ'লে। বাৰু এয়া লাষ্টৰ দিনা বুলি অকণমান পল্লৱী বাৰ লগত উঠি ল'লোঁ। আৰু চাৰ্টিফিকেট লৈ সকলো লগতে লাষ্টৰ দিনা বুলি ঘৰলৈ আহিলোঁ। বাৰু ভিডিঅ'টো লাইক কমেণ্ট কৰিব। বাই বাই।